आसाम मालानि लामा लुनायनि अन्थाइ खाम्फा गायसंदों मन्त्रि बिश्वजित दैमारिया तामुलपुर विधानसभा बियाबनि शशिपुरनिफ्राय खैरानिसिम खमैबो 8 किल'मिटार जन्थाइनि आसाम मालानि लामा लुनायनि अन्थाइ खाम्फा गायसंना होबाय जायगानि एमएलए एबा मन्त्रि बिश्वजित दैमारिया 19 कोटी रां खरसाजों आसाम मालानि सिङाव लुनाय जागोन बे लामाखौ बिसायख'थियाव गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया रादाय होनाय बायदियै आरो बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिनि रादाय बायदियै शशिपुरनिफ्राय खैरानिसिम 19 कौटि रांजों आसाम माला लामा लुफुंनो थाखाय अन्थाइ खाम्फाखौ बेखेवनाय जादों होनना फोरमायो मन्त्रि बिश्वजित दैमारिया बे अन्थाइ खाम्फा बेखेवनाय हाबाफारियाव मन्त्रि बिथांजों लोगोसे बाहागो लायो बारग' एमएलए इमानुएल मुसाहारि ओनसोलनि समाज सिबियारि मेलेमजिबि सुबुंफोरा बाहागो लायो बिटिसिनि गेजेराव तामुलपुर जिल्लायावनो बांसिन आसाम माला लामा मोननो हादों आरो रादाय होनानै रादायखौ मावफुंनो लानायखौ साबायखर जासिदों बारग' एमएलए इमानुएल मुसाहारिया 19 कोटी 5 लाख प्राय 19 कोटी आरो गतिके आमार एटिया 1.5 बছৰত ইয়াৰ টাইমটো দিয়া হৈছে কিন্তু যেহেতু আমাৰ দলং চলং নাই গতিকে ইঞ্জিনিয়াৰ আৰু কন্ট্ৰাক্টৰ ডাঙৰীয়াসকলক অনুৰোধ জনাইছো আৰু বেছি স্পীডত কৰিব পাৰে নেকি যেহেতু আমাৰ ডাঙৰ তেনেকুৱা ব্ৰিজ নাই কালভাৰ কেইটামান আছে গতিকে এইটো হৈ গ'লে আমাৰ খৈৰাণীৰ পৰা মানে দক্ষিণ অঞ্চলৰ পৰা আহা মানুহৰ কাৰণে আৰু এতিয়াতো পশ্চিম যেহেতু আমাৰ পাগলা দলংটো প্ৰায় কমপ্লিট হ'বই গতিকে গোটেই মানুহৰ কাৰণে এই মানে শশীপুৰলৈ আহা বা দাৰাংগাত আহা বা ভূটানলৈ আহা এই মানুহৰ কাৰণে বহুত মানে উপযোগী হ'ব হাগ্ৰামা মহিলাই দাৰঙীয়াক মই ধন্যবাদ দিছোঁ আজি তেখেতে আহিব নোৱাৰিলে শিৱসাগৰ মানে যোৱাৰ বাবে আৰু বহুত কেইটামান ৰাস্তা আমাৰ গোটেই প্ৰপ'জালখিনি গৈ আছে আৰু ইয়াৰ পিছত লাহে লাহে আমি বাকীখিনি কৰি আছোঁ যে বিটিসি যোৱা নিৰ্বাচনৰ পিছত 28 তাৰিখ অক্টোবৰ যেতিয়া গুৱাহাটীত বিটিসি আৰু অসম চৰকাৰৰ মাজত যেতিয়া আলোচনা হৈছিল তেতিয়া আৰম্ভ হৈছিল এই ৰাস্তাটোৰ বিষয়ে আলোচনাটো আৰু নিৰ্বাচনৰ সময়ত আমি কথা দিছিলোঁ যে তামুল ইয়াৰ পৰা মাছদিয়া চেঁচাপানী ৰোড পাৰ্কিজুলি সেই যোৱা ৰাস্তাৰ বাদেও পাকামাৰাৰ পৰা সুবন কাটালৈ অহা আৰু নয়া বস্তিৰ পৰা এই নিকাচলি যোৱা ৰাস্তা আৰু এই বিষয়ে যেতিয়া কেম্পেইনত 28 তাৰিখ মাৰ্চত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্কিজুলিত আহিছিল তেতিয়া সেই বিষয়টো কোৱা হৈছিল গতিকে আজি শুনি ভাল লাগিল যে এই ৰাস্তাও আপ হ'ব